guys, welcome to my YouTube channel. More channel সকলকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। আমি এঠাই যাবলৈ ওলাইছো আৰু দেৰিয়ে হ'ল এতিয়া। তো ভাবিলো লগতে ভিডিওটো ষ্টাৰ্ট কৰি দিও। আৰু কলে যে অকমান ওলাই যাবলে। তো কলেজ মানে কি আৰু সানডে হয়। ঘৰতে থাকি আমনি লাগিল তো এনেকে ওলাই যাবলৈ ওলাইছো দেৰিয়ে হ'ল। আজি ভিডিওটো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে বহুত তো বলকচোন ক'ত যাওঁ কি কৰোঁ সকলোখিনি গম পাব সেইকলে চাব স্কিপ নকৰিব কাৰণ স্কিপ কৰিলে আপোনালোকে গম নাপাব যে ক'ত যাওঁ কি কৰোঁ কিনো নকৰোঁ তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ বোলে ওলালো এতিয়া হৈছে 6:15 আৰু এয়াও গাড়ীখন ওলালে তো চাই থাকিব ভিডিওটো গম পাব আহা ক'ত যাবা হা আই তেনেকৈ নিদিয়ে তো ভিডিওটো চাই থাকিব এতিয়া বলক তো আহি গ'লো আমি এয়া গৌৰা বজাৰ আমি য'ত থাকোঁ তাৰ পৰা 3-4 কিলোমিটাৰ দূৰ হয় ইয়াতে আচলতে চব্জি কম দামত পোৱা যায় সেইটো কাৰণে ইয়াৰ পৰাই লওঁ আমি আৰু বজাৰখন বহুত আগৰ পৰা ষ্টাৰ্ট হৈছে তো গৈ আছোঁ আগৰ পৰা চাওঁ কি ওলাইছে কি নাই আৰু তেনেকৈ লৈ লওঁ আৰু আমি ক'ৰবাত আহিলে এটা কমন হয় যে বৰষুণ দিবই যেনেকৈ নহওক বৰষুণ ষ্টাৰ্ট হয়ে আজিও আমি আহিছোঁ অহাৰ আগত ইমান জোৰে বৰষুণ আৰু এতিয়া এনেকুৱা আৰু আগত যাওঁ তো বলক ভিডিওটো চাই থাকিব গম পাব ক'ত কি কৰোঁ ক'ত গৈ আছোঁ তো মাৰ্কেটখন অকণমান আপোনালোককো দেখাই দিওঁ মূলা ইয়াৰ পৰা পিঁয়াজ আৰু আলু ল'লোঁ পিঁয়াজ 80 টকাত 5 কিলো দি আছিলে আৰু ইয়াৰ পৰা ল'লোঁ আদা আৰু নেমুৰ ইমান নলেজ নাই মোৰ আদা নেমুৰ বাচি পৰা তো হ'লেও তেনেকৈ বাচি তেনেকৈ লৈ ল'লোঁ ভাল চাই হৈ গ'ল আদা নহৰু লৈ ল'লোঁ ইয়াৰ পৰা আৰু এতিয়া যাম আকৌ চব্জি আৰু ল'ব লগা আছে আৰু ইয়াৰ পৰা লৈ ল'লোঁ 1/2 কিলো বিলাহী ভাল হেৰি আছে পানী লাও চব্জি বজাৰ হৈ আছে লাহে লাহে ৰাতিও হৈ আহিলে এতিয়া বৰষুণো আহিছে বতৰটো ডাৱৰীয়া কৰি আহিছে এতিয়া গৈ আছোঁ ফল মূল ল'ব ফল মূলৰ বজাৰৰ ফালে গৈ আছোঁ বজাৰখন বহুত ডাঙৰ হয় একদম এই ফালৰ পৰা দেখা নাপায় চাগে তেনেকৈ আৰম্ভ কৰি তেনেকৈ আৰু তো ভিডিওটো চাই থাকিব সকলে আহিছোঁ অলপ ফল মূল ল'ব এইকাৰণে এই ফল মূল ইমান নাখায় আমটো খাব ইচ্ছা কৰে আপেল চাপেল ইমান নাখায় যদিও মনৰ শান্তিৰ কাৰণে লৈ লওঁ বাৰু চবৰে অলপ আইটিপ আমক তুমি আইচক্ৰীম বুলি নক'বা সেইটো আম বুলি কোৱা কি এইটো কোৱাচোন কটা আম খাম কোৱাচোন হা আম আইটিপ আইটিপ নহয় আইচক্ৰীম ল'লোঁ ইয়াতে কিলো 100 টকা আৰু আমাৰ অসমত হ'লে 40 টকা 50 টকা কিমান ডিফাৰেঞ্চ আছে ইয়াতে গৈ আছোঁ আমি আমাৰ বসন্তীৰ ওচৰত কাৰণ বৰষুণ আহিলে
এইয়া চাওকচোন ইমান বেয়াকৈ বতৰ আহিছে আৰু এইক লৈ এনেকৈ ঘূৰি থকাটো ঠিক নহয়, বৰষুণত ভিজিলে চৰ্দি হৈ যাব। তো এতিয়া ঘৰলৈ যাওঁ ভাবিছোঁ। আৰু বজাৰ আছিলে, ডিমাৰ্টত সোমাব লগা আছিলে। যদি বতৰটো বৰষুণ নাহে তেনেহ'লে ডিমাৰ্টত এবাৰ সোমাম। তাত কিছুমান ঘৰুৱা বস্তু ল'ব লগা আছিলে, বেছি ডাঙৰ বস্তু নহয়, এনেই আৰু সৰু সৰু বস্তু কেইটামান ল'ব লগা আছিলে। তো চাওঁ, যদি বৰষুণ নিদিয়ে তেনেহ'লে ডিমাৰ্টত এবাৰ সোমাই যাম। নোসোমাই তাতে। তো ভিডিঅ'টো চাই থাকক শেষলৈ। আগত দিম, আইচক্ৰীম আগত দিম। অকণমান ৰাতিৰ জবলপুৰৰ ভিউ দেখাই দিওঁ। স্কুটি ভিডিঅ' কৰা মানে অলপ প্ৰব্লেম মাইনাত আহি ৰখি দিলোঁ ইয়াতে, বোলো নাৰিকলৰ পানী খাওঁ। ৰাস্তাতে অকণমান ৰখি দিছোঁ। মাইনায়ো অলপ দিগদাৰ কৰিলে, তাই মোবাইল ফোন লগা হ'ল। কি ল'ব? প্লাম। তো ভাবিলোঁ নাৰিকলৰ পানী খাওঁ, ৰখি দিলোঁ। আহি পালোঁ আমি ডিমাৰ্ট। তো ব'লক ভিতৰলৈ যাওঁ, যদি ভিডিঅ' কৰিব পাৰি তেনেহ'লে ভিডিঅ' শ্বুট কৰিম, আৰু যদি নোৱাৰি এলাও নহয় তেনেহ'লে কি ডাঙৰ দুটামান বয়াম ল'ব লগা আছিলে। বস্তু থোৱাত অকণমান অসুবিধা হৈ আছিলে, আছে বয়াম হ'লেও আৰু কেইটামান লগা হৈ আছিলে, চ' লৈ ল'লোঁ আজি। আৰু এতিয়া আহিছোঁ চেণ্ডেল ল'ব লগা আছিলে। মই তিনিযোৰ চাইছোঁ, তাৰে এইযোৰ মোৰ ভাল লাগিছে। পিংক কালাৰ ব্লেক কালাৰৰ আছে কাৰণে মই নল'লোঁ। আপোনালোকৰ কোনযোৰ ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আহা আহা এইফালে আহা আহা। সেইটো তোমাৰ নহয়, থৈ দিয়া, বেলেগৰ সেইটো। তোমাৰ দিয়া, পিছত লৈ ল'ম, থৈ দিয়া। বিন্দাছ যাই আছে দেখোন, বিন্দাছ যাই আছে দেখোন। ভয় নকৰা আকৌ। এই য'তে ত'তে দৌৰি ফুৰাৰ কাৰণে ইয়াতে বহাই দিছোঁ, নহ'লে যিহে উৎপাত তাই। আৰু এওঁ ল'লে চেণ্ডেল, কনফিউজ হৈ আছে আৰু বেলেগ চেণ্ডেল দেখি, মানে কোনযোৰ লওঁ কোনযোৰ নলওঁ তেনেকুৱা হৈ আছে। হৈ গ'ল আমাৰ বজাৰ। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ইমান ডিষ্টাৰ্ব দিলেই, তো ভালদৰে বজাৰ কৰিব নাপালোঁ। ভোক লাগিছিলে চাগে আহোঁতে, খুৱাই লৈ আহিছিলোঁ, কিন্তু বহুত টাইম হ'ল আৰু খোজ চোজ কাঢ়ি আছে যে, তেনেকৈ ভোক লাগি গ'ল। তো শাস্তি কৰিলে আৰু আমি আহি গ'লোঁ। এতিয়া দেৰিও হ'ল, 8:30মান বাজিলে। এতিয়া আমি ঘৰত যাওঁ, লগ পাম ঘৰত গৈ। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। হেই গাইজ, আমি আহি পালোঁ। আহি পোৱা দেৰি হ'ল, এতিয়াতো 11 বাজিল। আহি পাই ভাত বনালোঁ। মাইনাই ডিষ্টাৰ্ব দি আছিল, চ' তাইক কিবা এটা খুৱাই দিলোঁ। দি তাৰপিছত ভাতত লাগি গ'লোঁ। ভাত পানী খাই এতিয়া আজৰি হৈছোঁ। আহি পাই আৰু ভিডিঅ' কৰিব নহ'ল। বস্তুবোৰ যিবিলাক বস্তু কিনি আছিলোঁ সেইবিলাক চিজিল কৰিলোঁ। তো তেনেকৈ ব্যস্ত হৈ থাকিলোঁ। তো ব্লগটো কেনেকুৱা পালে জনাব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাম নেক্সট এটা ব্লগত। আজিলৈ ৰাখিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। লগ পাম নেক্সট এটা ব্লগত। ৰাখিছোঁ। গুড নাইট।